আমি কিছুমান যুক্তাক্ষৰেৰে আৰম্ভ হোৱা বানান লিখিম নাইবা এনেকৈও ক'ব পাৰো যে আগত যুক্তাক্ষৰ ব্যৱহাৰ হোৱা বানান এইবিলাক মই কেইটামান যুক্তাক্ষৰ লিখিছো এই যুক্তাক্ষৰবিলাক এটা বানানৰ প্ৰথমতে থাকিব এতিয়া এই যুক্তাক্ষৰটো হৈছে কইৰক ৰ আমি আগত ব্যৱহাৰ কৰিলে বানান লিখিব পাৰো ক্ৰম এইটো হৈছে গৈৰক ৰ আমি লিখিব পাৰো গ্ৰহ এইটো ঘৈৰক ৰ আমি ঘ্ৰাণ বানানটো লিখিব পাৰো ঘ্ৰাণ মানে গোন্ধ লোৱা তাৰ পিছত এইবাৰ এইটো যুক্তাক্ষৰ মূৰ্ধন্য তৈৰত ৰ আমি ট্ৰেক্টৰ বানানটো লিখিছো এইটো হৈছে দন্তীয় তৈৰত ৰ আমি বিভিন্ন বানান তোমালোকে জানা লিখিবা মই ত্ৰাণ বানানটো লিখিছো ত্ৰাণ কৰা মানে ৰক্ষা কৰা দন্তীয় তৈৰত ৰ ত্ৰৱ তাৰ পিছত এইকেইটা চোৱা পৈৰক ৰ আমি লিখিব পাৰো প্ৰাণ বৈৰক ৰ লিখিব পাৰো ব্ৰত ভৈৰৱ ৰ লিখিব পাৰো ভ্ৰমণ মৈৰম ৰ লিখিব পাৰো ম্ৰিয়মান তোমালোকে এনেকুৱা আন আন বানান কিছুমান লিখিবলৈ চেষ্টা কৰিবা এইকেইটা চোৱা এবাৰ তালব্য সৎ ৰকাৰে শ্ৰম দন্ত্যহস্ৰটো আমি এনেকে লিখিব লাগে এইটো পাকতো লিখা আমি দেখা পাওঁ গতিকে মই দুইটা লিখি থৈ দিছো বৰ্গ জয় ৱয় জয় ৱ জ এইটো কিন্তু ৱ যোগ হৈছে ইয়াৰ লগত জ্বৰ দৈৱত দ্ৰ দ্বিতীয় লিখিব পাৰো আমি ধৈবদ্ধ ধ্বংস বানানটো লিখিব পাৰো ঠিক তেনেকৈ কইলক ল ক্লান্ত গৈৰক ল গ্লানি কইলক ল প্লাৱন এনেদৰে আমি আগত যুক্তাক্ষৰ ব্যৱহাৰ কৰি বহুতো বানান লিখিব পাৰো তোমালোকে এনেদৰে লিখিবলৈ চেষ্টা কৰিবা তোমালোকে এই যুক্তাক্ষৰ কেইটাও আগত ব্যৱহাৰ কৰি ঘৰত বানান লিখিবা নিজে বিচাৰিবা এনেকুৱা বানান বত ইয়কাৰে প্ৰিয় দন্ত্য নত্যকাৰে ন্য জয় ন্যজ্ঞ দন্ত্য হয়তস্থ দন্ত্য হয় মস্ম দন্ত্য হয় থস্থ আৰু দন্ত্য হয় পস্প এনেকুৱা আৰু যুক্তাক্ষৰ থাকিব তোমালোকে এইকেইটাৰেও বানান লিখিবা যুক্তাক্ষৰকেইটা শব্দটোৰ আৰম্ভণিতে লিখিব লাগিব ঠিক আছে ধন্যবাদ